আৰু ইতিমধ্যে আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 23 অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰবোৰ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যবাসীৰ কাৰণে এটা ডাঙৰ খবৰ। এইবাৰ দেশৰ এটা প্ৰান্তত এক ডাঙৰ ঘটনা সংঘটিত হৈছে। ভূমি বিবাদক লৈ জাতিগত সংঘাতৰ সৃষ্টি হৈছে আৰু যাৰ ফলত 200জন লোকৰ কৰুণ মৃত্যু হৈছে। চুডানৰ দক্ষিণ ব্লু নাইল ৰাজ্যত বিগত দুদিন ধৰি চলি থকা জাতিগত সংঘাতত প্ৰায় 200জন লোক নিহত হোৱাৰ খবৰ আহি পৰিছে। জানিব পৰা মতে ভূমি বিবাদক কেন্দ্ৰ কৰি হাউচা জনগোষ্ঠী আৰু প্ৰতিদ্বন্দ্বী গোটৰ সদস্যৰ মাজত সংঘাত চলি আছে। ঘৰ দোকানত নিৰ্বিচাৰে গুলীচালনা কৰি সেইসমূহ জ্বলাই দিয়া হৈছে। এই ভয়াৱহ পৰিস্থিতিৰ বাবে হাজাৰ হাজাৰ লোকে নিজৰ ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানলৈ পলায়ন কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি বুধবাৰ আৰু বৃহস্পতিবাৰে গুলীচালনাৰ ঘটনা অধিক তীব্ৰতৰ হৈ পৰাত শুকুৰবাৰে ৰাজ্য চৰকাৰে জৰুৰীকালীন অৱস্থা জাৰি কৰিছিল। স্থানীয় বিধানসভাৰ মুৰব্বী আব্দুল আজিজ আল আমিনে কয় যে ৰাজধানী খাৰ্টুমৰ পৰা প্ৰায় 500 কিলোমিটাৰ দক্ষিণে অৱস্থিত ৱাদ আল মাহি অঞ্চলৰ 3খন গাঁৱত প্ৰায় 200জন লোক নিহত হৈছে। একাংশ মৃতদেহ এতিয়াও সমাধিস্থ কৰা হোৱা নাই। মৃত লোকসকলৰ ভিতৰত একাংশই মহিলা, শিশু আৰু জ্যেষ্ঠ নাগৰিকো। পৰৱৰ্তী আন এটা খবৰ হৈছে মেগাষ্টাৰ অমিতাভ বচ্চনে 23 অক্টোবৰ দেওবাৰে সদৰি কৰে যে তেওঁ অলপতে নিজৰ ভাওভৰিৰ ওপৰৰ শিৰা ভুলবশতঃ কাটি পেলায়, যাৰ ফলত তেওঁক ততাতৈয়াকৈ এখন হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। বছৰৰ আৰম্ভণিতে 80 বছৰত ভৰি দিয়া বলিউডৰ মেগাষ্টাৰ গৰাকীয়ে তেখেতৰ অফিচিয়েল ব্লগত এই খবৰটো শ্বেয়াৰ কৰে আৰু কয় শিৰা কটা যোৱাৰ ফলত তেওঁৰ বহুতো তেজ ওলাই পৰিছে। ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰিবলৈ সেই স্থানত কেইবাটাও চিলাই দিয়া হৈছে। এই ঘটনাৰ পাছত এতিয়া বিগ কিছুদিনৰ বাবে জিৰণি দিয়া হৈছে। লগতে ভাওভৰিত জোৰ দি খোজ কাঢ়িবলৈ বাধা দিছে। ভৰিখনত যাতে কোনো ধৰণৰ চাপ নপৰে তাৰ বাবে বিশেষ যত্ন ল'বলৈ পৰামৰ্শ দিছে চিকিৎসকে। অৱশ্যে বৰ্তমানে তেখেত সুস্থ হৈ পৰিছে। কৌন বনেগা কৌড়ৰপতি অনুষ্ঠানৰ কামো আৰম্ভ কৰিছে অমিতাভ বচ্চনে।